মৰৰ কটু অভিনয়। প্ৰিয় শ্ৰোতা দৰ্শক, ইমান পৰে আপোনালোকে কাৰ্বি নৃত্যটো চালে। কাৰ্বি নৃত্যটো চাই কেনে পালে? জোৰকে কওক, কেনেকুৱা লাগিল? এনেকে ঢাল তৰোৱাল লৈ নাচিবলৈ মন যায় নেকি বাৰু? ঠিক আছে, অহা বছৰ আহিব, এইখন মঞ্চতে আমি একেলগে চবে ঢাল তৰোৱাল লৈ নাচিম, হ'বনে? কাৰ্বি নাচিম, কাৰ্বি। ঠিক আছে, এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ অসম শ্ৰেষ্ঠ কৌতুক গোষ্ঠী দিল মাংগে মোৰ কৌতুক গোষ্ঠী। দিল মাংগে মোৰ কৌতুক গোষ্ঠীৰ পাছতে আৰু বহুতো বাৰে বৰণীয়া অনুষ্ঠান আছে। এইখিনিতে আমি ধন্যবাদ জনাব বিচাৰিছোঁ। আপোনালোক সকলোৱে জানে সন্ধিয়াৰে পৰা আমাৰ এই কাৰ্যসূচী লাইভ টেলিকাষ্ট কৰি আছে প্ৰাইম চেনেল আৰু DY 365-এ। সেয়েহে আমি দুয়োটি চেনেলৰ সমূহ বিষয়ববীয়া তথা কৰ্মকৰ্তালৈ উদযাপন সমিতিৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি আশা কৰিছোঁ সমূহ ৰাইজে এবাৰ দুয়োটি চেনেলৰ কাৰণে জোৰকৈ হাত চাপৰি বজাই দিয়ক। ধন্যবাদ। শ্ৰদ্ধেয় ৰাইজ, আপোনালোকে জানিবলৈ পাই সুখী হ'ব, ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি কুমাৰ সঞ্জীৱ আৰু সুৰেখা। সেয়েহে সদাশয় ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। এয়া মঞ্চত আমি আমন্ত্ৰণ কৰি আনিছোঁ দিল মাংগে মোৰ কৌতুক গোষ্ঠীৰ কৌতুক অভিনয়। শ্ৰদ্ধেয় ৰাইজ, এয়া আপোনাসৱৰ সকলোৱে চিনাকি দিল মাংগে মোৰ কৌতুক গোষ্ঠীৰ কৌতুক অভিনয় আমি মঞ্চলৈ আমন্ত্ৰণ কৰি নিছোঁ। ইয়াৰ ঠিক পিছতে আমি মঞ্চলৈ আমন্ত্ৰণ কৰি আনিম কুমাৰ সঞ্জীৱ আৰু সুৰেখাৰ এলানি আধুনিক গীতৰ শৰাই। সেয়েহে সদাশয় ৰাইজৰ সহায় সহযোগিতা আমি শ্ৰদ্ধাৰে কামনা কৰিলোঁ। হাতত যেতিয়া এথোপা ফুল থাকে তেতিয়া পাতৰ কথা কোনে ভাবে? হৃদয়ত যেতিয়া হুমুনিয়া থাকে তেতিয়া কাৰ মনে হাঁহিব পাৰে? কিন্তু তথাপিও হাঁহিব লাগে, হাঁহিবোৰ আনৰ বাবে। আপোনালোক সকলোৱে জানে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছিলে, হাঁহিব পাৰিলে হেনো মানুহৰ আয়ুস বাঢ়ে। আৰু আপোনালোকেও হাঁহক, নিজৰ আয়ুস বঢ়াওক। আমাৰ মঞ্চলৈ আহিছে হাস্যৰসৰ সম্ভাৰ লৈ দিল মাংগে মোৰ কৌতুক গোষ্ঠী। মাংগো উচিছে খুচিছে। এয়া আপোনাৰ সন্মুখত আমি আমন্ত্ৰণ কৰি আনিছোঁ দিল মাংগে মোৰৰ এলানি কৌতুক অভিনয়। Hello. 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 Test. Test. Hello. Hello. Test. Test. Hello. Hello. নমস্কাৰ। জয় জয়তে সমূহ ৰাইজক দিল মাংগে মোৰ কৌতুক গোষ্ঠীৰ তৰফৰ পৰা ৰঙালী বিহুৰ তথা নতুন বছৰৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। পৰম শ্ৰদ্ধাভাজন বিহুবুলা দৰ্শক মণ্ডলী,
চকুৰ পানীৰে নহয় জীৱন জীয়াই থাকিবলৈ হাঁহিৰ প্ৰয়োজন আমি ভাল পাওঁ অসমীয়াৰ মুখৰ মিচিকে হাঁহি অসমবাসী ৰাইজৰ লগত থাকোঁ আমি হাঁহি ধেমালি কৰি আৰু এই মঞ্চত দিল মাংগে মোৰ একেলগে সাউন্ডটো বঢ়াব অকমান একেলগে বঢ়িয়া বিৰাট ভাল লাগিছে আপোনালোকৰ মুনু ইয়াৰে লোকেল ল'ৰাটো ষ্টেজত যিয়ে কৰে বিহু নাচ ন আৰু আমি ফাৰামৰটো আৰু আমি ফাৰামৰটো বিহু নাচলে আমাৰটো বেয়া নেকি এদিন বেলেগ জেগা আহিব পিছফালে আকাশ সন্মুখত গছ তাৰে সন্মুখত মানুহ বা বেলতলা নাকে বেলেগ জেগাত থকা যেন লাগে বাৰু এইখিনি জেগাত ল'ৰা মানুহ আছে নাই মাত্ৰ 4-5টা জুৰে জুৰে ল'ৰা আছে নাই ইয়াত ল'ৰা বুলি ক'লে মানে কিবা এটা গৰম উঠি যাব লাগে ছোৱালী আছে নাই এই 2-3টা এটা ছোৱালী 2টা হাত দেখুৱাই ভাবিছে বহুত মানে ইমান ভাল নহয় নে ভালেই হৈছে ছোৱালী বস্তুটো মই বৰ বেয়া পাওঁ আই হেট নাৰী একদম এটা বিষাক্ত মহামাৰী হয়নে না কিন্তু এই ল'ৰা নাৰী ছোৱালী এইবিলাক কথা কৈ থাকিম বাৰু তাৰ আগতে ইয়াৰ উপস্থিত সমূহ ৰাইজক লগতে কেইটামান পুলিচো আছে বেয়াকে ক'লে মাৰিয়ে দিব বচা গোটেইকেইটাকে এটা দীঘলীয়া নমস্কাৰ এই কিমান সহিব আৰু নাৰীৰ অত্যাচাৰ সকলোতে নাৰীৰ উদ্ভণ্ডালি নাৰীৰ হাহাকাৰ কোনোবা নাৰীয়ে চলাই মাৰুতি কাৰ কোনোবাই চলাই আছে আকৌ চৰকাৰ দেখাত ধুনীয়া নহ'লেও সদায় গধূলি যায় বিউটি পাৰ্লাৰ এইবিলাক হ'ল নাৰীবিলাকৰ লক্ষণ ঠিক তেনেদৰে আপোনালোকে জানেই যে আজিকালি ল'ৰাবিলাকৰ কিছুমান লক্ষণ আছে এনে নাই আছে নে নাই আছে কৈ যাব দেই যেনে আজিকালি ডেকা ল'ৰাৰ কালচাৰ সকলোকে লাগে ৰঙানীলে একোখন মানি বেগত নাই পইচা নাই টকা মানি বেগত নাই পইচা নাই টকা তথাপিতো মোবাইল লাগে ডাবল সিম টকা চাহ কফি চিনি নাপায় আজিকালি ডেকা ল'ৰাবিলাকৰ এটা নিয়ম আমি চাহ কফি চিনি নাপাওঁ হোৱাট ইজ কফি এইবিলাক কোনো দেখা দেখি বস্তুৱে খোৱা বস্তুৱে নহয় নে নহয় কি চিনি পায় জানে নাই চাহ কফি চিনি নাপায় কোৱাটাৰৰ বটল লাগে হয়নে যিমানেই সূৰ্য ডুবিল সিমানেই কোৱাটাৰৰ বটল কাষ চাপি আহিল হয়নে নহয় সূৰ্য ডুবিল কোৱাটাৰৰ বটল কাষ চাপি আহিল হয়নে নহয় চাহ কফি চিনি নাপায় কোৱাটাৰৰ বটল লাগে জিন্স পেণ্টৰ পকেটত ডেণ্ডা ডাটাৰ আৰু চিকাৰ গুটকা ৰাখে কি যে হ'ব হয়নে দামী দামী চাৰ্ট পিন্ধো মানে আমি ল'ৰাবিলাকে দামী দামী চাৰ্ট পিন্ধো কিন্তু গেঞ্জিত যে কিমান ফুটা আঙুলি ওলোৱা মৌজাৰ ওপৰত পিন্ধো আৰু জোঙা জোঙা জোতা জাৰৰ দিনত গা নুধুৱে ল'ৰাবিলাকৰ এটা নিয়ম কি ঠাণ্ডা দিন পৰিল মানে পানীৰ পৰা আমি দূৰত যিমানেই ঠাণ্ডাৰ দিন ওচৰ চাপি আহিব ল'ৰাবিলাক সিমানেই পানীৰ পৰা দূৰত এলাৰ্জি আছে ন জাৰৰ দিনত গা নুধু বডি স্প্ৰে মাৰে জাৰৰ দিনত গা নুধুৱে বডি স্প্ৰে মাৰে 1 ঘণ্টা পিছতেই ভেড়া মাগি উৰে পঢ়া শুনাৰ নাম নাই আজিকালি ডেকা ল'ৰাবিলাকৰ মানে এটা নিয়ম কি পঢ়া শুনাৰ নাম নাই কি মানে মেট্ৰিক পাছ কৰা মানে ডিগ্ৰী কমপ্লিট লেভেল আছে মেট্ৰিক পাছ কৰাৰ লগে লগে ডিগ্ৰী কমপ্লিট হয়নে নহয়
পঢ়া শুনাৰ নাম নাই কিন্তু চিটিং জব লাগে হয়নে পঢ়া শুনাৰ নাম নাই কিন্তু চিটিং জব লাগে আবেলি হলেই চাৰিআলি চকত আড্ডা মাৰি থাকে এইবিলাকতো ল'ৰাবিলাকৰ কথা দুই এটামান ছোৱালীয়ে মানে ল'ৰাবিলাকৰ কথাত মানে মাজে মাজে মাতো দি আছে আড্ডা মাৰি থাকে পালচাৰ বাইক কিবা কিবি কৈ আছে কিন্তু এতিয়া মইতো কম নহয় এতিয়া মই ছোৱালীবিলাকৰ কথা কম হয়নে নহয় ছোৱালীবোৰে মোবাইল লৈছে ল'ৰাক দেখি ভাই ছোৱালীবোৰে মোবাইল লৈছে ল'ৰাক দেখি ভাই মোবাইলত কিন্তু আউট গোয়িং একেবাৰে নাই ও বয়ফ্ৰেণ্ড থাকিলে কোনে ছোৱালীবোৰক পায় বয়ফ্ৰেণ্ড মানে প্ৰেমিক লাভাৰ লাজেই লাগে এইবিলাক ল'ৰাবিলাকৰ যে কিমান গধুৰ দায়িত্ব লাভাৰ প্ৰেমিক বাপৰে বাপ কমটি কৰ্তব্য কমটি কষ্ট কৰিব লাগে এইবিলাকৰ কাৰণে ও বয়ফ্ৰেণ্ড থাকিলে কোনে ছোৱালীবোৰক পায় মৰমতে ক'ব জান দিয় ন ৰিচাৰ্জ কাৰ্ড ভৰাই ও ৰিচাৰ্জ কাৰ্ড থাকিলেও ছোৱালীবিলাকৰ এটা নিয়ম কি ৰিচাৰ্জ কাৰ্ড থাকিলেও মিছ কলহে মাৰে ঠিক ৰাতি 10টা বাজিল নিজৰ সেই মানে ফোনটো জানটো কিবা কিবিটো লৈ এটা মিছ কল দি দিব মানে তই ফোন কৰি পইচাখিনি খানাম মইনো কিয় খানাম মোৰনো কি দৰকাৰ হয়নে নহয় ও বয়ফ্ৰেণ্ড থাকিলেও ৰিচাৰ্জ কাৰ্ড থাকিলেও মিছ কলহে মাৰে এজনৰ লগত প্ৰেম কৰি আন এজনে বাইকত ফুৰে ও বাইক থকা ল'ৰা ছোৱালীবোৰৰ বাবে ভগৱান যাৰ বাইক আছে সেইবিলাক ল'ৰাক যদি ছোৱালীয়ে দেখা পায় কি ধুনীয়াকে ক'ব ৱাও সো হট কি হ্যান্ডসাম ল'ৰা আৰু যাৰ বাইক নাই কিবা কাৰণত যদি সি চাইকেল লৈ বা খোজকাঢ়ি যায় ছোৱালী এজনীক যদি চালেও ছোৱালীজনীৰ লগে লগে ষ্টুপিড ননসেন্স অভদ্ৰ কুকুৰৰ পোৱালি তোৰ ঘৰত মা ভণ্টি নাই ও বাইক থকা ল'ৰা ছোৱালীবোৰৰ বাবে ভগৱান ও কেংমৰা হলেও ক'ব মোৰ যেন আকৌ সলমান খান পাৰ্লাৰে ঘূৰি মুখখন কৰে শুৱনি ছোৱালীবিলাকৰ এটা নিয়ম কি বিউটি পাৰ্লাৰত যাবই লাগিব যিয়ে উৎসৱ নাহক কেলে বিউটি পাৰ্লাৰত যাবই লাগিব দৰকাৰ হলে মেট্ৰিক পৰীক্ষাৰ আগদিনাখনো বিউটি পাৰ্লাৰত যায় মানে মেট্ৰিক পৰীক্ষাটো কিবা উৎসৱ বুলি ভাবিলে কালি বোলে মেট্ৰিক পৰীক্ষা নহয় আজি পাৰ্লাৰত যাই থ্ৰেডিং ফেডিং কৰি আহো কিবা কিবি ও পাৰ্লাৰে ঘূৰি মুখখন কৰে শুৱনি আজৰি সময়ত মাৰে নিজৰ মূৰৰ উকনি আৰু এইবিলাক ল'ৰা ছোৱালীৰ কথা ভালতো ইচ্ছাই লাগে হয়নে ভাল লাগে নে নালাগে লাগে যদি ভাল লাগেই হাত চাপৰি কি আমাৰ দেউতাই ঘৰত বহি টিভি চাই মাৰিব কি যে হ'ব নহয় মানে মানুহবিলাকৰ এই দুই এটা মানে দাঁত ওলাই হাঁহিয়ে ধৰে আৰু হাতখন ওলাই বিলাক কষ্ট নকৰে মাৰি দিয়ক এবাৰ বঢ়িয়া এই ল'ৰা ছোৱালীৰ কথালৈ আকৌ আহি আছো কিন্তু কি কৰিম গল চল শুকাই গৈছে ব্ৰেকটো বান্ধা নাই ইয়াৰ আহি আছে এটা সৰু ব্ৰেকৰ পিছত দেই हेलो राइस नमस्कार वाह नमस्कार क्वालिटी तमाम विंडोज ऐसे सो ओ सिमन दादा चुप चुप তোক মাতছো নেকি মই काय मारी সিমন দাদা মাতছো কিবা এটা মই এনে অকলে কওঁ বুলি ভাবি আছো মাজৰ খপকে টকি গৈছে চুপ আচ্ছা আইসা যেতিয়া কথা এটা শুন কি কথা শুনি যা কৈ যা মানে এই বিহুতলিত তলিত যিমান ল'ৰা ছোৱালী বহি আছে পুলিচো বহি আছে মই ল'ৰা ছোৱালী কথা কৈছো ডিউটি আছে বহি আছে আচ্ছা যিমান ল'ৰা ছোৱালী বহি আছে থিয়া হৈও আছে যা আচ্ছা থিয় হৈ আছে বুজি পালো চিয়াত দিব পৰা নাই কমিটি থিয়া হৈ আছে চুপ তাকো মোৰ কথা শুনি যা কৈ যা যিমান ল'ৰা ছোৱালী বহি আছে থিয় হৈ আছে আৰু কোনবা ৰাস্তাৰ সেইটো চাইডেও আছে সেই মাহাক থানাত নি ভৰাই থৈ দিয়ক সেইবিলাক ভৰাই দিয়ক যি কি নহওক যিমান ল'ৰা ছোৱালী আছে মানে বশিষ্ঠ চাৰিআলিৰ ল'ৰাবোৰ বেছি ধুনীয়া নে ছোৱালীবোৰ বেছি ধুনীয়া কওক দস্তুৰ মত ল'ৰাবোৰ বেছি একেলগে ল'ৰাবোৰ বেছি জোৰে মই কৈছো ছোৱালীবোৰ বেছি ধুনীয়া 1 2
আছে তিনটা আছে আছে বাকীবিলাক কাম বহুত নাই আছে। তিনটাই ধুনীয়া বহুত আছে আচ্ছা কিয় ধুনীয়া কচোন কিয় ধুনীয়া কিয় ধুনীয়া ক বেলেগ ধৰণে কম বেলেগ ধৰণে শুনি যাবি কৈ যা চিষ্টেম আছে চিষ্টেম দে বুজি পাবি কৈ যাবে আচ্ছা মূৰ্খ তই কি বুজিবা ভগৱান জানে কৈ যা বুজি পাবিতো কৈ যাবে হস্তিৰ পিছলে পাও সজ্জনৰ বুৰে নাও নাও বুৰবয়ে দিনভৰ বৰষুণ দি আছে নাও বুৰবয়ে ক'ত দিলে বৰষুণ ভাগ্য ভাল এতিয়া বৰষুণ দিয়া নাই এ ৰ ভাগ্য ভাল কি আজি ৰাতিপুৱা আমাৰ মুখ্যমন্ত্ৰী গোটাই ড্ৰেইনবিলাক চাই ফুৰছি চাই ফুৰছে বানপানী নাই নাই নাও আজি নুবুৰে নুবুৰে গতিকে ৰাস্তা আজি পুৰা না চাফা হৈছে গতিকে মুখখন বন্ধ কৰি শুনি যা হস্তিৰ পিছলে পাও সজ্জনৰ বুৰে নাও ছোৱালীবোৰ দেখিলে ল'ৰাবিলাকে কিয় খাই ভাও কোনে খাই ভাও কোনে খাই ল'ৰাবিলাকে খাই ভাও খাই কোনবাই ভাও চবে খাই খাই তয়ে খা খাই তয়ে খা নাখায় নাখায়। কোনেও নাখায় ফাইল বনি এইফালে কৈ যা চবে নাখায় খায়। কোনো নাখায় আচ্ছা আচ্ছা মই আছো তো দেছো ক বোলো গছত কঁঠাল বোলো গছত কঁঠাল উঠত তেল কৈছে বোলো গছত কঁঠাল উঠত তেল তেল জোৰে বোলো গছত কঁঠাল উঠত তেল তেল ল'ৰাৰ মানি বেগৰ পইচা নাই ছোৱালীৰ লেবেল চুপ চুপ কিছু বেলেগ আছে শুনি যা বেলেগ আছে কৈ যা চকুৰ কুটা দাঁতৰ হাল চকুৰ চকুৰ কুটা দাঁতৰ হাল চকু ডাইৰেক্ট ফুটাই দিব লাগে তোৰে মই চকু ডাইৰেক্ট ফুটাই দিম যা মুখখন বন্ধ কৰ চাৰহাত বহি আছে কেছ দি দিম ডাইৰেক্ট কেছ একদম প্ৰত্যক্ষদৰ্শী আহি গৈছে অকাতত চকু ফুটাই বন্ধ কৰ মুখখন বন্ধ কৰি শুনি যা সাৱধানে কৈ যা আচ্ছা সাৱধানে কম শুনি যাবি চকুৰ কুটা দাঁতৰ হাল হাল ছোৱালীৰ চেণ্ডেলৰ চৰত ল'ৰাৰ ফাটে গাল ৰাইজ যোৱা বছৰ মালিগাঁও বিহুত ক'ব লাজ কৰে মই তথাপি কৈয়ে দিলো যোৱা বছৰ মালিগাঁও বিহুত গাল ফাটাই দিছে শিল পৰছে ইয়াৰ চকুৰ তলত কলা দাগ এতিয়াও আছে কলা দাগটো যে এইটো মই সাক্ষী নিজে লাজ লাগে মিছা কথা লাজ লাগে হিল পচি গাল ফাটি ফাটি গৈছে মানি লৈছো ফাটি গৈছে মই মই কৈ আছো তো দেছো ক আচ্ছা বোলো চুৰ গলে বুদ্ধি বোলো চুৰ গলে বুদ্ধি বৰষুণ গলে জাপি চবে জানে আৰু একবাৰ চুপ চবে জানে কৈ আছে তোৰ ফাইল কম মোৰ পুৰা ফাইল আছে কি মোৰ ফাইল কম মই ডাবল কম ডাউৰি তত নাপাবি ডাউৰি তত নাপাবি চুপ আৰু একবাৰ কম দেখো বোলো চুৰ গলে বুদ্ধি জানে চবে। বৰষুণ গলে জাপি চবে জানে। বিউটি পাৰ্লাৰ নহলে লৰাই ঘূৰি নাচে আপি আচ্ছা আচ্ছা এই যে পেণ্ডেলটো এই পেণ্ডেলৰ আগৰখিনি এই আগৰখিনি দেশৰ চাট হয় চব ছোৱালী মানে বৰষুণ পৰিব এই বৰষুণ পৰিলে বৰষুণৰ পানী মাহা মুখত পৰিব পল্লী চব সুন্দৰী মাহা বান্দৰী হৈ যাব সেইকাৰণে পেণ্ডেলটো ইয়াতে কি কৈছে এইবিলাক কি কৈ আছে নহয় এইবিলাক বেলেগ আছে কৈ যা শুনি যা কৈ যা বোলো কথাত কটা যায় কথাত বটা পায় পাবই মানে তই কিন্তু কথাত একদম ডাইৰেক্ট কাটা যাবি গতিকে শুনি যা কৈ যা কথাত কটা যায় কথাত বটা পায় এজনীৰ লগত প্ৰেম কৰি ল'ৰাই 10জনীক কিয় ঘূৰি চাই 10টোৰ মত কিয় চাব চাব কিয় 10টোৰ মত চাব কিয় চাব চাবই কিয় চাব বোলে চাবই কিয় চাব বোলো লোকলৈ বুলি হুল পুতি বোলো লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি এইফালে টক মাৰা নাই এইফালে বোলো লোকলৈ বুলি হুল পুতি নিজে মৰে ফুটি ছোৱালী বিলাকে যে ল'ৰাক দেখাও বুলি কাপোৰ পিন্ধে চুটি কি মাৰখে মাৰবে কি মাৰকে বগিষ্ট চাৰিআলিৰ মাৰি গম বনাইতো মাৰখে মাৰব আৰু কিবা বেলেগ আছে কৈ যা শুনি যা কৈ যা হলা গছত সকলোৱে বাগি গুঠৰ মাৰে মাৰবই গছ কাটি বাগৰি দিব লাগে ৰাস্তা চাফা ক্লিয়াৰ আহি থাকা গাড়ী আচ্ছা গছ কাটি বাগৰি দিব লাগে ৰাস্তা চাফা ক্লিয়াৰ আহি থাকা যাই থাকা তোক যদি মই কাটি বাগৰি দিওঁ ৰাস্তা বন্ধ আছে ছাৰ ডাইৰেক্ট কেছ আহি থাকা যাই থাকা বন্ধ গতিকে মুখখন বন্ধ কৰি শুনি যা কৈ যা
হলা গছত সকলোৱে বাগি কুঠাৰ মাৰে মাৰে ছোৱালী দেখিলে ল'ৰাবিলাকে কিয় খোৱা কামোৰা কৰে দস্তুৰ মত কৰিব কিয় কৰিব দস্তুৰ মত কৰিব কিয় কৰিব করবই করব কৰিব ফাইল বলো এনে এটা নাচনি বলো এনে এটা নাচনি তাতে নাতিনিয়াকৰ বিয়া বিয়া দিনটো দেখিলি না বিয়া চলি আছে বিয়া পৰি আছে মুখ পেল যাকবি হা বিয়া দিনটো দেখছিলি না তই দিনটো দেখছিলি পেন্ডেলটো বৰষুণ পৰব সুন্দৰী মা সব বান্দৰী যাব খাই বিয়া শুনি যা কি হ'ল বোলো এনে এটা নাচনি তাতে নাতিনিয়াকৰ বিয়া বিয়া ছোৱালীবিলাকে যে কলেজত যাওঁ বুলি পাৰ্কত কৰে হিয়া দিয়া নিয়া হিয়া দিয়া নিয়া ছোৱালীবিলাকে কি পাৰ্কত গছৰ লগত প্ৰেম কৰে ল'ৰা নাযায় কোন যায় গছৰ লগত প্ৰেম কৰে নেকি এইবিলাক কথা লাভ নাই মুঠতে মই কওঁ আজিকালি যিবিলাক আমাৰ ল'ৰা মানুহ আছে দেই অলপ সাৱধান ভাই ভাই বুলি কৈছো দেই অলপ সাৱধান নিজৰ কথা কৈ আজিকালি ছোৱালীবিলাকৰ মনটো অলপ বেলেগ আজি এটা ছোৱালী এটা ল'ৰাক দেখা পাব তাই ক'ব আজি তোমাক ভাল পাওঁ তোমাক নাপালে মৰি যাম আজি তোমাক ভাল পাওঁ তোমাক নাপালে মৰি যাম কালি তোমাতকে ভাল পাম তোমাক লাট মাৰি থৈ মই গুচি যাম ঠিক নিজৰ কথা কৈ আছে কি নিজৰ হৈ আছে যোৱা বছৰ মালিগাঁও বিহুত নিজৰ কথা তাৰ আচ্ছা ঠিক আছে আচ্ছা বেলতলা ছোৱালীবিলাক ইমান বেছি ধুনীয়া তই বিদ্যা খাই ক বিদ্যা মা কসম মা কসম মানে হেৰি তোৰ মাৰে কসম কিয়া তোৰ মাৰে কসম খা নহয় তোৰ মা মোৰ মা নহয় নেকি আচ্ছা ঠিক আছে তোৰ মাৰে মোৰ মা একদম তোৰ দেউতা মানে মোৰ দেউতা তোৰ বাইদেউ মানে মোৰ বাইদেউ তোৰ ভৈনী মানে মোৰ ভৈনী তোৰ ঘৈনী মানে মোৰ ঘৈনী মস্তি কি হলে মোৰ ঘৈনী তোৰ ঘৈনী কি কৈছ তই তোৰ মা মোৰ মা নহয় নেকি মোৰ ঘৈনী তোৰ ঘৈনী চুপ এইফালে কি এই হাতী আহিব এইটো কিবা বনাইছি ইয়াতে হাতী খেদব নেকি ইয়াতে লেমু আছে কি ক হাতী আহিব তোৰ বেমাৰ তোমরা কোথায় হাতি আমি বইয়ার হাতে যদি আমার পাড়া দেওয়া যায় আমি সেপ্টা যাইতাম না তুমি একলা একলা আমার একলা একলা অন্ধ করে দাঁড়া করে মই ভয় খুঁয়ে আছো এই যদি কি বনাইছি আল্লাহরে কোনে আইছি আমি হাতে খেদব নাকি এইটোতে আল্লাহ আমি দেখি আকাশের উপরে আইছি রে ভাই নহয় কিবা হাতে খেদব নাকি গম নাপাওঁ লেমটো আছে কি তোর নাম কো তোর নামটো কি তুমি হেনি আও কি হেনি যাও কি রে ভাই কি কথা কথা কি রে ভাই ভাই এতে কোনো কি রে চিরে নাই তোর নাম কি নাম কো আমার নাম তোর নাম মোহাম্মদ আচ্ছা মোহাম্মদ আচ্ছা কি তাজউদ্দিন মোহাম্মদ তাজউদ্দিন কুতুবউদ্দিন জালালউদ্দিন আজহারউদ্দিন ফকিরউদ্দিন মোহাম্মদুল্লাহ সুন্দর রহমান আলী মায়ে ভাইপে আটাওবে জীবন সবরে নাম কইছা নাকি আরে ভাই না রে গেদার বা এই পুরাটা আমার এই নাম তোর নাম আচ্ছা তোর ঘর ঘর আমার ঘর পড়বি কেনা করে আমার ঘর ঘর তোর আমার ঘর থানার সামনে থানার সম্মুখত থানার সামনে আচ্ছা থানা খান কত আমার থানা কি আমার থানা ঘরের সামনে ওর আর থানা খান কোটে তোর জি না মারা গেলাম রে ভাই থানা খান কত তোর আমার ঘর আর থানা আমার ঘর ভাই সকটুকু ভেলতে দিয়ে কি ভাই বুঝিয়ে না কই যা আমার ঘর জিলা জালকাটি উপজেলা ননসিরি থানা বিনাকাটি পোস্ট অফিস স্বরূপকাটি ইউনিয়ন ধূপকাটি মাটি বিদ্যুৎ সম্পত্তি কিছু না অবস্থা একদম ফাটাফাটি আরে তোরে কি আইসা তোমার কথা হাতি পারিব ওই কোন মতে একলা বয়েছিলাম যদি হাতে আমার যদি ফাড়া দিয়া সেপটা করে যাইতো করে ভাই রাম আমি না ঠেমালি করে আসি ঝামেলা করার বলতো টাইম নি কিটরে ভাই এই রাতে 1টা 2টা বাজে ঝামেলা করে জুতা করে দিমু এই এ বৈষ্ণব মন্দির হে
बेलतला बहिष्ठ मंदिर का गौरव का संपत्ति है पुलिस का लाठी लाठी गौरव का संपत्ति है पुलिस का लाठी लाठी। जब पृथ्वी में पड़ेगा ना असम का मैप बन मैं जाएगा बन जाएगा साफ ठक पिए বহি আছে चुप साफ ठक पिए লাঠি পেলাই দিম মেপ বনি যাব मैप बन আর দুবুরির গৌরবের সম্পত্তি লুঙ্গি লুঙ্গি। আমি যে লুঙ্গি উঠে বান্ধাইয়া দৌড়ান দিম একজন আমার দৌড়ানেই পাইব না রে ভাই বহিষ্ঠ থানার তোর লুঙ্গি খাল খুলে থৈ দিম খুলি যা থানার তোর লুঙ্গি খাল খুলে থৈ দিম যা আমি যে দৌড়ান দিব করে দৌড়ানি পারবে না কোন কি খুলবা রে চুপ এ রাহুল ইয়াতে বিহু পাতছো আমি কিবা ধেমালি কৰি আছো আমি মানে এতে তই যদি কিবা বিহু জানা গা বিহু জুৰি কিবা জানা কিবা জানা গা এইটাই তো আসল কথাটা কইয়া কিবা দিলেন রে জানা? ভাই আমার যেই ভালো লাগে তোনে ভালো করে বিহু জানি তো বিহু জানা আমি বাইরে রে কিটা যে কথা কও যেই বিহু গান গাবার গাই আমি বিহু জানা তই গত বছর তো এনি গান গাই এ, গেছিলাম হ'ব দে গাছো গা আচ্ছা দেচোন গা কিন্তু আমি গান একটা কথাই গামু কি হে তুমি তালি মারা লাগবো তুমি নাচান লাগবো দে নাচ পড়ে গা আচ্ছা গা কাঠের একটা হ্যাঁ। ঢুন্ডা কাঠের এক কি হলে আমি গাইতাম না কি গাইতাম না তুমি নাচো না তালি মারে না আমার কোনো দরকার আছে নি গান গাবার এই মারে মা তালি গা, মারতে গা, গালি আর গানারে কয় একবার তালি মারা লাগে তো গাব রে গাই থাকে গা কাঠের হ্যাঁ। একটা ঢুন্ডা হ্যাঁ। কাঠের একটা ঢুন্ডা হ্যাঁ। দুই দিকে সামরা লাগাইয়া হ্যাঁ। তারপরে গলে টাঙ্গাইয়া হেমন ফিটনা দিল আল্লাহ হেমন ফিটনা দিল ভালাইছে না একদিকে বললাম সালাই রে একদিকে বললাম দাই দেহা মুরা যায় আল্লাহ দেহা মুরা যায় ভালাইছে না মরে গেছি দেহা মরি গেছি হ্যাঁ, এটাই তো। এটা ঢোল ওইটাই তো ডোল ডোল হ্যাঁ। ঢোল নয় ঢোলে ঢোল ডোল ডোল ঢোল ওইটাই তো তুমি মনে রাখছো না ডোল ঢোল তারপরে হুনো বেলেগ কি জানো? দুইটা কাশের টুকরা কি হল কি হে একবার কি হাতটার মারার লগে আঠা লেগে গেছে রে ভাই তেরি গান মারি দিলা গা দুইটা কাশের টুকরা দুইটা কাশের টুকরা তার মধ্যে ফুটা করিয়া তারপরে রশি বান্ধায়া হেমন ফিটনা দিল আল্লাহ হেমন ফিটনা দিল তালে থাল ওইটাই তো থাল গ্লাস বাটি চামচ হাতা হাতা তারপরে হুনো বশিষ্ঠ মন্দিরের সুন্দরী সুন্দরী গেদি কত গে দিয়ে ওই যে হেনি বয়ারিছে মুখের নাচে এইবিলাক এইবিলাক নাচনি এইবিলাক এই নাচনি নাই নাই মই কৈছো এই যে নাচনী বিলাক আমি ছোৱালী বুলি কওঁ এহঁতৰ ভাষাত গেদি বুলি কয় আৰু ল'ৰাবিলাকক এলে ল'ৰা হা? মানে তই হা? তই গেদা তই কেইটা দাদা দাদা এই নগেন মজুমদাৰৰ কেইটা গেদা না না গেদা সব কেইটা দাদা দাদা তুমি আমি আর যে নগেন সব গেদা গেদা ভাই তাত লাঠি হা। ফালাবা হা। অসম কা অসম কা মেপ মনত রাখ লুঙ্গি উঠাইয়া ভাই। দৌড়ান দিমু তাত বশিষ্ঠ মন্দিরের সুন্দরী সুন্দরী গেদি সুন্দরী সুন্দরী আমি এবার সুন্দরী সুন্দরী গেদি কইছি না এই গেদিগুলা থাপড়েই মারে না এবার ওদের লাগছে রে ভাই বশিষ্ঠ মন্দিরের সুন্দরী সুন্দরী গেদি সুন্দরী সুন্দরী গেদি গালি মুখে পাউডার লাগাইয়া মুগার হিয়া কাপড় ফরিয়া হেমন নাচান দিল আল্লাহ হেমন নাচান দিল একদিকে বললাম দেহারে একদিকে বললাম সেনারে দেহা মইরা যায় ভালো না দেহা মরে গেছে মরে যাবে না মরে গেছে দেহা দাদা একটা কথা রে ভাই কি করে গেদিগুলা নাচারছে নাচ নাচ। ওরা নাচবই নাচবই একটা শয়তান গেদা শয়তান কেন কি কোনি রে? এটু হ্যাঁ দাদা ওই গেদিগুলা আছে না হ্যাঁ। এরকম গোল করে এমন করে নাচে না নাচে। ওই গেদাটা রে ভাই এরকম না এরকম গেদিগুলা মাঝে যায় এরকম ভাং টানে আরে ভাং নহয় এ রে আল্লাহ কসম চিনি যে দেখছি এটা ভাং টানে রে ভাই সেইটো ভাং নহয় তাহলে কি? এইটো মহৰিঙৰ পেপা এইটো এই যে মশাগুলো যে উত্তাছে আমগরে যে কামড়াই ওইটার কি পেপা বানানি যায় উৰি থকা মন নহয় এইগিলা তাহলে এটা এ কলা কলা মহ খেতি যি কৰে খেতি কৰে টিকলো টিকলো মশাগুলা দিয়ে আবার খেতিও করে সেই মন নহয় এইটো তাহলে এ কলা কলা মহ ইংৰাজীত ইংৰাজীত শিং আছে শিং ইংৰাজীত কৰি এই ইংৰাজীত বাফেলো বুলি কয় বাফেলো বাফালো বাফেলো বাফালো বাফেলো এ বাফালো বাফেলো বাফেলো বাফালো মানে তো তোমার বাবা তোমার বাবা সিং আছে তাহলে তো তোমার মার একটা লেঙ্গুর থাকতে লাগবে রে ভাই যেদিন বশিষ্ঠ মন্দিরে আমি আজকে প্রথমবার দেখলাম রে ভাই এই গেদার বাবার সিং আছে আর এই গেদার মার একটা লেঙ্গুর আছে রে ভাই উনি ধইরে এরকম জিলে থাকলে হইলো আৰু ইয়াত হ্যাঁ লম্বা লম্বা লাঠিও আছে হ্যাঁ। অসমৰ মেপ মেপ তলক কৰি যাব ফাটাই দি আছো আহি থাক তই তলক ওই যে ভাই কি উনি তো গেল না পেটলা তো গেল গা ঐ
ওই যে পেটলাটা এই দোলটা লয়ে তোকে লগা আগে লগা আমি তোমার একটা কথা কমু কি কি আমার না একটা গেদিনা বড় হইছে হ্যাঁ হ্যাঁ ওইটার নাম বিয়ার কথা চিন্তা করতেছি রে ভাই আহ। তো বিয়ার লিগে একটা গেদা লাগে তুমি বিয়াটা করাইবা তোর কে দিক মই বিয়া পাতিম চাপ যেই দেখতে সুন্দর না রে খালি খালি একটু কালা এই পিঠি ফালি দিম আচ্ছা 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 বকিনা কি? একটা কথা আমার গেদির লিগা নগেন কিরকম তা করে ভাই আর নগেন ঠিক আছে ভালো থাকবে না ঠিক আছে। আচ্ছা রে চাপ, পায়া কই গেছি যাও? এই বৈশিষ্ট্য একটা ছেলে কথা বার্তা লড় বই যাও হ্যাঁ ঠিক আছে হেল্ল' ৰাজ অনুষ্ঠান সামৰিবলৈ লৈছোঁ সময় খুব কম হেল্ল' যি কি নহওক অনুষ্ঠান শেষ কৰাৰ আগে আগে আমি এই বিহুতলীৰ সমূহ বিষয়ববীয়ালৈ আমি ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে চিনি পাই উজ্জ্বল তালুকদাৰ সীমা দাদা বহি আছে পিছফালে আৰু আছে নগেন আমাৰ লগৰ নগেন মনোজ ফুকন দা আছে যি কি নহওক সকলোৱে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তাৰ লগে লগে আমি সমূহ ৰাইজলৈও পলমকৈ হ'লেও দিলমাঙিমৰ কৌতুকগোষ্ঠীৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৱে ধন্যবাদ জ্ঞাপন কৰি লগতে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰি আমি আমাৰ শেষ অনুষ্ঠান আৰম্ভ কৰাৰ আগে আগে মই চিনাকি কৰাই দিবলৈ লৈছোঁ আমাৰ একেবাৰে শেষত এয়া দিলমাঙিমৰ কৌতুকগোষ্ঠীৰ আমাৰ সকলোৰে মৰমৰ সদস্য মিষ্টাৰ মুনু নমস্কাৰ তাৰ ওচৰত দিলমাঙিমৰ কৌতুকগোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক এয়া পীয়ুষ ৰাজ নমস্কাৰ এয়া মোৰ ওচৰত দিলমাঙিমৰ কৌতুকগোষ্ঠীৰ অন্যতম সদস্য তাৰ লগতে আপোনালোকে সকলোৱে চাগে চায়েই আছে DY 365ৰ কমেডি কিঙৰ টপ 5ৰ কণ্টেষ্টেণ্ট কবিনীয়া প্ৰিয়ম ৰাজ নমস্কাৰ আৰু এয়া ইমন নমস্কাৰ ৰাইজ আমি আমাৰ শেষ অনুষ্ঠান আৰম্ভ কৰিছোঁ এয়া দিলমাঙিমৰ কৌতুকগোষ্ঠীৰ শেষ অনুষ্ঠান হেল্ল' অসম শংকৰ মাধৱ আজান ফকীৰৰ দিন বীৰ লাচিত বৰফুকন শ্বহীদ কুশল কোঁৱৰৰ দিন কিন্তু এই অসমীয়াৰ চোতালত আজি ঢোল পেঁপা গগনা মাততকৈ গুলীবাৰুদৰ শব্দহে বেছি ৰঞ্জনা অলিয়ে গলিয়ে নলাই নৰ্দমাই সিঁচৰিত হৈ পৰি আছে মোৰ ভাতৃদ্বয়ৰ ৰঙা তেজৰ কোৰাল অসম কাৰ এক ডাঙৰ প্ৰশ্ন কোনো শব্দ নাই কোনো সূত্ৰ নাই যদি ভাঙি দিওঁ তেন্তে এক বিৰাট সাঁথৰ অসমীয়াই কৰিছে আজি অগ্নিস্নান অসমীয়াই বুকুত জ্বলিছে আজি উমিয়মীয়ে পুৰা জুই বিপ্লৱ মানে নহয় প্ৰগতি আলোড়নে নানি মুঠেও শান্তি এতিয়াও সময় আছে একোজ আগুৱাই অহা হে ৰজাঘৰ হে বিপ্লৱী এতিয়াও সময় আছে একোজ আগুৱাই অহা গঢ়িব পাৰিবা শান্তিৰ সমাজ হে ৰজাঘৰ হে বিপ্লৱী এতিয়াও সময় আছে একোজ আগুৱাই অহা ৰচিব পাৰিবা সমৃদ্ধিৰ সমাজ আৰু নালাগে আৰু নালাগে আৰু নালাগে আৰু নালাগে তেজেৰে ভাকু খেলিব আৰু নালাগে আৰু নালাগে আৰু নালাগে নিৰপৰাধীৰ জীৱন ল'ব আৰু নালাগে তেজেৰে ভাকু খেলিব আৰু নালাগে আৰু নালাগে আৰু নালাগে নিৰপৰাধীৰ জীৱন ল'ব শ্ৰদ্ধাৰ বশিষ্ঠ চাৰিআলিৰ সমূহ ৰাইজলৈ আমি আমাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ অতি খন্তেক সময়ৰ বাবে আমি আমাৰ অনুষ্ঠান পৰিৱেশন কৰিব পাই অতিকৈ আনন্দিত পুনৰ ভৱিষ্যতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আমি আমাৰ অনুষ্ঠান ইমানতে সামৰি মাৰিছোঁ
নমস্কাৰ। শুভৰাত্ৰি। এইখিনিতেই আমি জনাবলৈ পাই সুখী হৈছো যে দিল মাংগে মোৰ কৌতুক গোষ্ঠীৰ কৌতুকৰ অনুষ্ঠানত সন্তুষ্ট হৈ সৃষ্টি হীৰা, অভিজিত ডেকা আৰু নগেন মজুমদাৰ ডাঙৰীয়াই এটি শকত ধনৰ টোপোলাৰে আগবঢ়াইছে। সৃষ্টি হীৰা ডাঙৰীয়া আগবঢ়াইছে 500 টকাৰ এটি শকত ধনৰ টোপোলা। অভিজিত ডেকা ডাঙৰীয়া আগবঢ়াইছে 500 টকাৰ এটি শকত ধনৰ টোপোলা আৰু নগেন মজুমদাৰ ডাঙৰীয়া আগবঢ়াইছে 1001 টকাৰ এটি শকত ধনৰ টোপোলা। আমি শিল্পীসকলক মঞ্চত আহি গ্ৰহণ কৰিবলৈ অনুৰোধ জনালো। এয়া সৃষ্টি হীৰা আগবঢ়াইছে 500 টকাৰ এটি শকত ধনৰ টোপোলা। এইবাৰ অভিজিত ডেকা ডাঙৰীয়া আগবঢ়াইছে এটি 500 টকাৰ শকত ধনৰ টোপোলা। ধন্যবাদ। আৰু লগে লগে ৰাণাৰ নামটো ক'বলৈ পাহৰিছিলো। আমি ৰাণাকো ধন্যবাদ জ্ঞাপন কৰিছো। ধন্যবাদ। যি নহওক ৰাইজ, দেৰিকে হলেতো ধন্যবাদ দিছে হয় নে? শ্ৰদ্ধেয় ৰাইজ, এয়া আমি মঞ্চলৈ আমন্ত্ৰণ কৰি আনিছো কুমাৰ সঞ্জীৱ আৰু সুৰেখাৰ